কৃষি কাৰ্যৰ জৰিয়তে সমাজ জীৱনৰ লগতে কৃষকৰ আৰ্থিক ভেটি সুদৃঢ় কৰাৰ চেষ্টাৰে চৰাইদেউ জিলা কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ হাপেখাতি খণ্ডৰ উদ্যোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৃষক আৰু কৃষি পদ্ধতিৰ মাজত থকা বিভিন্ন প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে লগতে বিজ্ঞানসন্মতভাৱে সংহত কৃষি পদ্ধতিৰ প্ৰদৰ্শনীমূলক ব্যৱস্থা হাতত লোৱা হৈছে। মীন বিভাগ, পশুপালন, গাঁও পঞ্চায়ত, ASRLMৰ সহযোগত জিলাখনৰ বৰহাট কৃষি চক্ৰৰ অন্তৰ্গত নাহৰ পুখুৰী গাঁও পঞ্চায়তৰ অধীনৰ ভেৰভেৰীয়া অমৃত সৰোবৰত প্ৰদৰ্শনীমূলকভাৱে আজি সংহত কৃষি পদ্ধতিৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত ড নেহা যাদৱে। উদ্যান শস্যৰ পুলি ৰোপণ কৰি আনুষ্ঠানিকভাৱে এই কাৰ্যৰ শুভাৰম্ভণি কৰে। কল, অমিতা আৰু নেমু পুলি ৰোপণ কৰাৰ লগতে হাঁহ আৰু মাছৰ পোনাও সমান্তৰালভাৱে মেলি দিয়ে। অঞ্চলটোৰ স্থানীয় ৰাইজ তথা মহিলা গোটৰ তত্বাৱধানত এই কৃষি কাৰ্য পৰিচালনা কৰা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অতিৰিক্ত আয়ুক্ত শ্ৰাৱণা সোণোৱাল, জিলা কৃষি বিষয়া ৰবীন এয়ন, কৃষি উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ সভাপতি, গাঁও প্ৰধান, আত্মাৰ বিষয়ববীয়া, মিডিয়া বিশেষজ্ঞকে ধৰি মহিলা গোটৰ সদস্য তথা স্থানীয় ৰাইজ। ব্যুৰো ৰিপৰ্ট, অংকুৰিত অসম।